বন্ধু মাই ইউটিউব চেনেল মৃন্ময় ব্লগ। তো আজি আমি যাই আছোঁ এখন বাগানলৈ আৰু মোৰ লগত মই অকলে অহা নাই দিয়ক, আৰু মোৰ লগত এই লগবোৰ আহিছে। তো বলকচোন আমি যাই আছোঁ। আমি চাইকেল লৈ আহিছোঁ এতিয়া। তো আমি যাই আছোঁ আৰু এজন লোক এয়া আমি যাই আছোঁ। এতিয়া আমি আহি পিনে আমাৰ দলংখন পালোঁ আৰু এইখনো হৈছে দলংখন। আৰু আমি অলপ দেৰি পিছতে আমাৰ এই বাগানখন পাই যাম। তো বলক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায়। এতিয়া আমি যাই আছোঁ। তো মোৰ লগত ইও ব্লগ বনাই আহি আছে আৰু এজন লোক আহি আছে। তো বলক আমাৰ ভিডিঅ'টো চাই থাকক। আমি ফাইনেলি আহি পালোঁ আৰু এইফালে যাব লাগিব, আৰু এইফালে যাব লাগিব। এইটো হৈছে চাহ ফেক্টৰী। ইয়াত চাহপাত গুড় মিহি কৰি কিবা কিবি কৰি আৰু চাহপাত আনিছে। আমি আহি পালোঁ বাগান। বাগানলৈ আহোঁতে আপোনালোকে দেখা পাব এইটো হৈছে আমাৰ কালপানী নদী। তো আমি যাই আছোঁ জংঘলৰ মাজে মাজে। মোৰ লোককেইজনো আহি আছে। এতিয়া আহিছে হিৰক আৰু মানস আৰু আপোনালোকক আমি যিমান সময় কৈ আছিলোঁ বাগিচা হৈছে, আৰু এইখনে হৈছে আমাৰ এই চাহ বাগিচা। আমি আহি আছোঁ চাহপাতৰ বাগানত। বলকচোন আমাৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব। ইয়াৰ আছে আৰু খবিৰাম গছ আৰু আপোনালোকে মোক কমেণ্টত জনাবচোন। আৰু এতিয়া আমি এনে চাহপাতৰ গছ দেখা আহি আছোঁ। এইফালে চাহপাতৰ গছ আৰু এইফালে ফুল, আৰু এতিয়া ফুল ৰোৱা সময় হৈছে। বলকচোন আমি এনে আগলৈ যাওঁ আৰু কি আছে আপোনালোকে। এতিয়া আমি যাই আছোঁ এজন লোক। এতিয়া আমি আহি পিনে আমাৰ দলংখন পালোঁ আৰু এইখনো হৈছে দলংখন। আৰু আমি অলপ দেৰি পিছতে আমাৰ এই বাগানখন পাই যাম। বলক আপোনালোকে ভিডিঅ'টো এতিয়া আমি যাই আছোঁ। তো মোৰ লগত ব্লগ বনাই আহি আছে আৰু এজন লোক আহিছে। বলক আমাৰ কোনে পাৰে কমেণ্টত জনাব। প্ৰশ্নটো হৈছে বাগিচাত সেউজীয়া, বজাৰত ক'লা আৰু ঘৰত হ'লে ৰঙা। আপোনালোকে কোনে পাৰে উত্তৰটো কমেণ্টত জনাব। আৰু আপোনালোক আমি চাহ বাগানখন যিমানখিনি দেখুৱাব পাৰিম সিমানখিনি দেখুৱালোঁ।
আৰু আপোনালোকে নিজে আহি পেলাই চাব পাৰিব আৰু আপোনালোকে ওচৰে পাজৰে থাকিব পাৰে বাৰু কাৰ কাৰ ওচৰে পাজৰে চাহ বাগান আছে আপোনালোকে মোক কমেণ্টত জনাবচোন আৰু এতিয়া আমি এনে আৰু চাহপাতৰ কাষে কাষে আহি আছোঁ এইফালে চাহপাতৰ গছ আৰু এইফালে ভুই আৰু এতিয়া ফুল ৰোৱা সময় হৈছে গতিকে সেইটো কাৰণে ফুল ৰুই আছে এইফালে বলকচোন আমি এনে আগলৈ যাওঁ আৰু আৰু এতিয়া আছো মই পুৰা চাহপাত বাগানৰ মাজত আৰু জন আছে মোৰ লগজন পুৰা একদম চাহপাতৰ মাজত বহি লৈছে আৰু এয়া আপোনালোকে চাই ল'ব পাৰে পুৰা মই চাহপাত বাগানৰ মাজত আছো এতিয়া ফাইনেলি আমি বাগানৰ পৰা আহিলো আৰু এইটো হৈছে চাহপাত বনোৱা ফেক্টৰী য'ত চাহপাতবোৰ আনি পেলাই গুড়ি কৰা হয় আৰু ইয়াৰ পৰা মানুহবোৰে নিয়ে আৰু তো আপোনালোকক আমি যদি পাৰোঁ ভিতৰৰ পৰা দেখাই দিম আৰু এইবোৰ হৈছে মেচিন এইবোৰ চাহপাতবোৰ বনোৱা হয় আৰু এইবোৰ আৰু তো এতিয়া আমি আহিলোঁ চাহপাত য'ত বনাই আৰু তালৈকে আহিছোঁ আৰু এইবোৰ হৈছে চাহপাত বনাই থৈ দিছে আৰু এইফালে হৈছে মেচিনটো আৰু ইয়াত এনেকৈ চাহপাত বনোৱা হয় আপোনালোকে চাই থাকক এইখিনিয়ে হৈছে আৰু এই বস্তু আৰু চাহপাতবোৰ এনেকুৱা হয় ফেক্টৰীত নৰ্মেল আৰু এইবোৰ তো এতিয়া আমি ফাইনেলি এতিয়া আমি ফেক্টৰী বাহিৰলৈ আহিলোঁ আৰু এতিয়া আমাৰ আছে এইফালে চাইকেলবোৰ তাৰপিছত এতিয়া আমি ফাইনেলি ফেক্টৰী বাহিৰৰ পৰা আহিলোঁ বাহিৰলৈ আৰু আজি ভিডিঅ'টো আৰু শেষ পৰ্যায়লৈ আৰু আহি আছে আৰু এতিয়া আমি ফাইনেলি ফেক্টৰীৰ পৰা আহিলোঁ তাৰ পৰা আঠুৱা আৰু আমি যাই আছোঁ ঘৰলৈ তো আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত